Hello guys, welcome back to my YouTube channel. So আজি মোৰ আছে এটা ফটোশুট আৰু ভাবিলো আপোনালোকক দেখুৱাও। সো বলক ভিডিওটো আৰম্ভ কৰো। গুনু কোন যাবা তুমি? অফিস গুড ও নেল পলিশ লগাব পাহৰি থাকিলো। এটা আছে নে? আছে সগে আৰু লগ নাপাম আৰু তে কি কৰিবা Strawberry. Ante kita na dekhao. Ya makeup artist ahi gol. Eta oporat shoot to korim aru mane makeup to lom. Ya makeup artist naam to koi dia. Priyanka Vasantari. Aru ifale tumar naam? Aru ifale? Oya fulaisu Nipana. Kajra ekdom. Epine jewelry iman dhulia. Take. মাংটিকাটো ধুনীয়া লাগিছে আজি মুঠতে শুটটো পুৰা ভাল হ'ব লাগিব আৰু এনেও হ'ব আমাৰ বিউটিফুল মডেল গ্লাভছটো পিন্ধি ললো মেকআপ ষ্টাৰ্ট হ'ব আৰু এটা মেকআপ ষ্টাৰ্ট হ'ব ইনষ্টাগ্ৰামত সাৰ্চ কৰিব পাই যাব আমাৰ বহুত ফেমাস মডেল ইস এটা মেকআপ ষ্টাৰ্ট হৈ গ'ল এনে সাফা কৰি আছে আৰু কিবা কোৱা এতিয়া ওয়াইফ দি ফেসটো ক্লিন কৰিলো ফাৰ্স্ট শুই গ'ল নেকি মডেলে পুৰা বিন্দাছটো খুলি মাৰি দিম আৰু মডেলৰ কি আৰাম চোৱা মহাৰাণী যেন ফিল হৈছে এই মহাৰাণী আৰু আজি মহাৰাণী ইফালে আনো এইটো তাত লাইটৰ পোহৰৰ কিবা কাম হৈছে না তহঁতে দিছে নাই কেনেলে সিফালে দি যায় সেই লাইটৰ পোহৰ যেন নালাগে জানো মাগে যা কৰি সো মাজতে এয়া লাঞ্চ ব্ৰেক দি দিলে পোলাও আৰু চিকেন আনিছা নে কিটো দে উঠা কিয় আপুনি পিন্ধা নাজানা মোৰ দুটা আইফোন আছে গম পাইছানে দিয়া হ'ব দিয়া মোৰটো কৰাচোন তো এটা হৈছিলে নহয় তেলটো আনিব দিলা নে নাই দিছো কৈছো এনিবা বস্তু আছে কি লাইনাৰ এনে মই বনাই খোৱা নাই কেনে কোনে বনাইছে मुझे अपने असिस्टेंट से बोला जाएगा फोटो शॉट ठीक है ना ठीक है जब हम फोटो বনো ওয়া নিপা পুরা আরে যাই না নে এবাৰ আজি মানে কাঠজুলি লগাব পাৰে না মডেলে বহুত দুখ আছো 3 দিন মান কি কম নিজে ফেনাটিকে ক্লাছ কিবা হৈ আছে লাইটমেন কৰিব আপোনালোকে জয়েন কৰক মেকআপ যদি কিবা মন আছে মানে তোমাৰ যেনকা লাগিলে আৰু আজি কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে বোলে আজি এটা নট ইণ্ডিয়ান ব্ৰাইড কৰিছিলো আৰু এয়া দেখা পাইছে আমাৰ মডেল মাথা খাই লৈছে গুৰু আপডেট কি আজ্ঞা ওই কামত নাযায় দেই ঠিক আছে দিয়া কৰা মোৰ লাজে লাগিছে আজি আমি এটা নট ইণ্ডিয়ান ব্ৰাইড কৰিছো আৰু ইপিনে দেখা পাইছে কেনেকুৱা লাগিছে আজি তোমাৰ বহুত ভাল লাগিছে ধুনীয়া মেকওভাৰ থ্যাংক ইউ আৰু আপোনালোকে যদি শিকিব বিচাৰিছে মেকআপ কোৰ্স দেন কন্টেক্ট কৰিব পাৰে বাক
আমাৰ এডমিশন চলি আছে আৰু আজি ফাইনেল লুকটো দেখাই আছো গাইস মোৰ বিয়া আজি এয়া খাৰু পিন্ধাই দি আছে মোৰ বিয়া গাইস কান্দি দিয়া অকমান বিয়াটো দিয়ে দিম আৰু মোৰ কি কয় ভাল লাগিছে মোৰ মোবাইলতো গাইস আজি কইনাৰ বিয়া বোলে কইনাৰ বিয়া এনেকে থৈ দিও নেকি না এনেকে ভাল লাগিছে ৰবা এইটো আছিল ন মই দিলো বা আপোনাক ক'ত গ'ল এছটো ইনষ্টাগ্ৰামত দিছো এছ নাই দেখোন আৰু এইটো বেয়া হৈ গ'ল যে বেকা হৈ গ'ল ৰবা এছটো নাই এছ এটা দি মই যদি খাওঁ মই এতিয়া বৃহস্পতিবাৰ সেকেন্ড कैसा लग रहा पता है ঠিক আছে এইটো ওলাব লাগিব चलो उठ जाओ बराबर मैं उठ नहीं पाऊंगी अभी सब आ गया बेटी गाइस মই এয়া এতিয়া বৃহস্পতিবাৰ সেকেন্ড লুকটো পিন্ধি আছো ডেমো দিছো মানে বা কেনেকুৱা লাগিব ফিল কৰিব দিছো কি লুকটো হ'ব কোৱা নামটো কি এইটো হীৰা মন্দিৰ আলমবাজাৰ লুক হয় উধৰ যাও মই দৌড় के जाऊं এইটো গাইস और এইটো কিবা পাস্তা বিস্কুট এইটো সাৰাৰা এতিয়া আমাৰ আলমবাজাৰ কি কৰিছে ভাল পাইছো মই কিবা কৰিছে কলম বনাই আছে নবা কলম So guys, Moria full look complete. চাব পাৰে মোক আন্টিয়ে কোৱা ডাইৰি বিচাৰি পোৱা নাই ছেকেণ্ড লুক আলমৰ ডাইৰি মই আলমতে ব্যস্ত এয়া মোৰ বাকি আনিছে আন্টিয়ে মোৰ বাকি মই লিপষ্টিকটো আৰু একবাৰ দিব নেকি অকমান খালে লিপষ্টিক আকৌ লগাইছিলো আকৌ খাই শেষ কৰিছে এতিয়া আকৌ আমি টাচ আপ দিব ইহঁতে বহুত ভোক লাগিছে লিপষ্টিক মই লিপষ্টিক বহুত খাই বহুত খাই টেষ্টি আছে কিন্তু লিপষ্টিকটো চকলেট লিপষ্টিক ভাল লাগিছে ন আৰু খাইলাম এইটো বাইকটো টাইটকে লগাই কিন্তু মেইন শাইনিং কপিলা ইয়াতো লগ জলদি উঠি লৈ কেনে জলদি উঠিল আৰু আপুনি মই সিহঁতৰ ডিজাইনাৰ নহয় সিহঁতৰ মই পথ প্ৰদৰ্শক বা আমাৰ ফটোগ্ৰাফাৰ মনোৰঞ্জন অলপ চেঞ্জ কৰোঁ এংগল বা কেনেকে দৌৰিছে ছোৱালী মানুহৰ নিচিনা বেকৰ পৰা ল'ম ইফালে পৰা কমেণ্ট দি আছে এইজনী হৈ দিয়া লাগিছে ন পানী এগিলাচ দিবাচোন কোনোবাই অ' মাই আলমজেব নহয়তো এতিয়া বেবজান হৈছে হুকুম নাই কিবা হুজুৰ নহয় আপা দিজি আপা নেই হুজুৰ কোৱা ओके हाँ আপা নি হুজুর বড় এইটো সিম্পল থাকিছে না পাই পুৰা এইটো আই মেকআপটো মানে যোনটো কৰিছো এইটো কাপোৰটোৰ লগতে যাব মানে পাৰিছে না বেলেগটো মাৰিব পাৰিছা একদম পাৰিছা সেইকাৰণে বলিউডত লৈ যাম নে নেক্সট টাইম লাগে বলিউড যাব মন নাই জলিউডতে থাকিব আচ্ছা ঠিক আছে এয়া কিবা ক'ব কওকচোন সো মোৰ কৈ লোৱা তুমি কোৱা বিয়াৰ মেকআপটো তুমি থাকিব লাগিব আকৌ বা ফ্ৰী বুলি কৈছিলে বহুত চালু এই ফটোগ্ৰাফাৰ বহুত চালু আছে এফালে কোৱা মই তাইৰ বিয়াৰ মেকআপ ফ্ৰী দিম লগতে ফটোগ্ৰাফাৰ ফ্ৰী মনোৰঞ্জন দা ফটোগ্ৰাফাৰে অল টাইম নালাগে মোক ফটো কেইখনমান
ধুনীয়াকৈ মানে কাপল শ্বুটখিনি ইমান মৰম লগা সেইটো কাৰণে তাইৰ বিয়াৰ মেকআপ মোৰ পিনৰ পৰা তাইক ফ্ৰী দিছো আমাৰ বিয়াত পইচা ল'ব বিয়া খাব যাওঁতে কেমেৰাটো লৈ যাম মানে আচ্ছা আৰু বিয়াত মাতিলেহে মেকআপটো পাব নামাতিলে পাব ঠিক আছে এতিয়া তোমাৰ কাৰণে মোৰ পিনৰ খালি বিয়াৰ ভেলিডিটি আকৌ 2025 আকৌ তাতকে পিছতলৈ বেছি দূৰ মানে দেৰিকৈ বিয়া পাতিলেও নহ'ব যেতিয়ালৈকে আমাৰ মেমৰ যদি বিয়া হৈ যায় আমাৰ মেমৰ যদি বেবী হৈ যায় বেবী কান্দি থাকিব কেনেকৈ মেকআপ কৰিব এইফালে হওক বা মোৰ বিয়াত কি কৰিব জানানে নাই কাপোৰ কাপোৰ দৰা কইনাক মানে ৰিচিপশ্যনৰ কাপোৰ গিফ্ট দিব সঁচাকৈ দিব না বা সেইটোতো দিবই লাগিব ঠিক আছে সো ৰেডি আৰু মেকআপ কিছু কৰিছে মেকআপ কৰি দিব এতিয়া দৰা এটা বিচাৰে দৰা আছে দৰা আছে ৰ'ব এতিয়া কওক মেকআপ আৰ্টিষ্ট আমি পাই গ'লো কলাপ কৰিব ফটোগ্ৰাফাৰ পালোঁ ডিজাইনাৰ পালোঁ ইয়াৰ যোগেদি আমি বিচাৰিব ক'ব খুজিছোঁ যে ভাচতিৰ কাৰণে এটা দৰা লাগে এটা ভাল দৰা কেনেকুৱা হ'ব লাগিব দৰাটো ল'ৰাজন ধুনীয়া ভাচতি দেখিব একদম খুব ধুনীয়া ছোৱালী হয়। তাইৰ কাৰণে এটা ভাল ল'ৰা লাগে চিম্পুল গেদা টাইপ নহয় কিন্তু অ'কে ভাল ব্লগাৰ লাইট আহিছে তাৰপিছত ইফালে আমাৰ ডিজাইনাৰ বহুত কষ্ট কৰিছে তাৰপিছত ইফালে কি ক'বা আৰু ডিজাইনাৰ বহুত কষ্ট কৰিছে মই গাইজ কেমেৰাৰ পিছফালে আছোঁ ফটোও দেখাই দিওঁ মোৰ ইয়াতে কি কয় জানো আমাৰ গণপতি বাবা চবকে চাই আছে এইফালে চাওক আমাৰ ফটো অলমষ্ট কমপ্লিট হৈছে ন আউটডোৰ কিমান ধুনীয়া বাপা এক সেকেন্ড ৱাও ইমান ধুনীয়া লাগিছে এতিয়া ৰিল কোনটো বনাম জানা ঠেলাং ঠেলাং সেইটো এটা ডিছ বনাই ল'লে হ'ল ন সেইটোৱে বনাব লাগিব বাহিৰত বনাই ল'ব লাগিছিলে সেইটো নাই ইয়াতে বাহিৰত মই মৰি গৈছোঁ খামি পেলাই হয় নেকি ঐ চাউণ্ড কমাব মোৰ কপিৰাইট আহি যাব কাৰ কাৰণে নেক্সট শ্বুটটোৰ কাৰণে মোৰ কাৰণে নেক্সট শ্বুটটোৰ কাৰণে মই এইটো কাৰোবাক দি আছে নেকি চ' আজিৰ শ্বুটটো মানে শ্বুট কৰা যেন নালাগিলে বহুত মানে এনজয় কৰিলোঁ বহুত মানে মাষ্টি মাজাক কৰিলোঁ আপোনালোকে দেখিলে কিমান হাঁহিলোঁ চ' বহুত ভাল লাগিলে আৰু ধুনীয়াকৈ টিম ৱৰ্কটো কৰিলোঁ যিমানখিনি পাৰিলোঁ আপোনালোককো দেখুৱাইছোঁ চ' গাইজ এয়া ছেকেণ্ড লুক মোৰ কেইটা বাজিল 5টা বাজিছে ন য়েছ পুৰা 5টা বাজিছে আৰু এয়া ছেকেণ্ড লুক এতিয়া কৰিব লৈছোঁ মেকআপ আৰ্টিষ্ট অৱস্থা চাওঁ কেনেকুৱা ভালে এনাৰ্জি আছে আজি এতিয়া ছেকেণ্ড লুক মডেলৰ ছেকেণ্ড লুক थक गई मैं थक गई So guys, ইমান যে মোৰ ভিডিও বনাই পেক পেক কৰি আছিল বেকগ্ৰাউণ্ডত এইজনীয়ে সো এইজনীক অকমান দেখাই দিছো নাই গাইস মোৰ বহুত দুখ ইমান টাইম সবকে ভাইৰেল কৰিলো মোক কোনো নাথাকে লাইটমেন পিহন সঁচাকে সব হৈছে ঝাৰু মাৰা চব ময়ে পানী আনা সব পানী মই আনি দিছো গাইস মডেলৰ ড্ৰেছটো দেখাইছো ডেমো কৰিবলৈ মডেলো বনিছো মই আৰু কি কৰিলো জানো পাহৰি ৰাখিছো ভাচতি টানা লৈছে পাছতে নকৰি এইটো তিনখিনি কিবা কৰিব নোৱাৰে আগতে পাৰি আছিলো মই এক টাইমৰ মডেলিং মডেলে আছিল গম পাইছো সেইকাৰণেতো হিলটো দেখি ল'ব পৰা নাই মোৰ হিলযোৰ যে হেৰালে এইটো কি বেবজানৰ লুক দিছে নে আপুনি কিবা ফৰিজানৰ লুক দি আছে কিহৰ লুক আলমৰ লুকহে দিব লাগে আলামৰ লুকটো নহয় নেকি এইটো একদম জুম কৰিছো আলামৰ যি হলৰ লুক হলে হল আৰু ভাল লাগিলে হ'ব দে এনেকৈ যোৱা मैंने उसका फरीदानी लग रहा है মাজত নকৰিবা মাজত বেয়া লাগিব টিকা লগাকে দেখি তো মোক শিকাই আছে মানে কেনেকে কি কৰিব লাগে শুই শুই এনেকে শায়ৰী লিখিবা তাৰপিছত ভাবিবা এনেকে ভাবিখিনি এনেকে কৰিবা তাৰপিছত উঠি যাবা চলিটো বুলি গ'ল এই মানে ভাইৰেল হ'ব কাৰণে অ এই মানে ভাইৰেল হ'ব কাৰণে বুজিছানে সো মানে ৰিলটোৰ কাৰণে গাইজ মোক শিকাই আছে তাই মানে প্ৰথমতে তুমি এনেকে লিখিবা হা মানে আই লাভ ইউ লিখিম মুখখন ঢাকিব লাগিব নহয় তাৰপিছত এনেকে এনেকে লিখিবা তাৰপিছত এনেকে লিখিনি তাৰপিছত এনেকে কলমটো মাজত থৈ মানে এনেকে কৰি ভাবিবা আৰু
দিয়া বাই বাই পেকআপ পেকআপ আমি পেকআপ কৰিলো য়েস এতিয়া আমাৰ এইফালে মেম আহি আছে ফাইনেল পেকআপ ফাইনেলৰ অৱস্থা ইফালে ফটাফট ডিজাইনাৰ চকু কেইটা মজা দিলকি আছে ইফালে মেকআপ আৰ্টিষ্ট অলপ ভোক লাগিছে নাই নাই বগা কৰি দিছো ফ্লেক্স মাৰি কাৰোবাক যদি লাগে ফুল বলা বলা তোমালোকে অকলে পলালে নকৰবা আমাৰ বিৰাট ভয় লাগে নাই 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 বলা চুলি ফুলি গ'ল আমাৰ ৰোগীকো উঠাই দিবা অঁ চ' গাইজ পেকআপ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ ভাস্পতি বাক সাবস্ক্ৰাইব কৰি দিব Yes. পিছত আমাৰটো বাৰু ইউটিউব চেনেল নাই আমাৰ ইনষ্টাগ্ৰাম আছে PBS মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি তাত ফ'ল' কৰি দিব ফ'ল' কৰিব তাতে কৰে কেজি ক্ৰিয়েশ্যনক ফ'ল' কৰিছা নহয় আৰু আমি যোনটো ডিজাইনাৰ ড্ৰেছ পিন্ধাইছোঁ সেইটো হৈছে আমাৰ কেজি ক্ৰিয়েশ্যন তো তেওঁকো আপোনালোকে ফ'ল' কৰি দিব আৰু কেতিয়াবা যদি ড্ৰেছ চেছ দৰকাৰ হয় ক'ত যাই আছো ইফালে বাক কণ্টেক্ট কৰিম অঁ তাকে কণ্টেক্ট কৰিব ন ব'লা অ'কে চ' সেই আৰু চাব বাই বাই আকৌ লগ পাম নেক্সট ব্লগত